আজি আমি বংগ বিভাজনৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন সম্পৰ্কে আলোচনা কৰিম। তাৰে প্ৰথম প্ৰশ্নটো হৈছে লৰ্ড কাৰ্জনৰ সম্পূৰ্ণ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে লৰ্ড কাৰ্জনৰ সম্পূৰ্ণ নাম হ'ল লৰ্ড নেথানিয়েল কাৰ্জন। পৰৱৰ্তী প্ৰশ্ন, বংগ বিভাজন কোনে কৰিছিল? আৰু ইয়াৰ উত্তৰ হৈছে লৰ্ড নেথানিয়েল কাৰ্জন বা লৰ্ড কাৰ্জনে। লৰ্ড কাৰ্জনে কেতিয়া বংগ বিভাজন কৰিছিল? আৰু ইয়াৰ উত্তৰ হৈছে 1905 চনত। পৰৱৰ্তী প্ৰশ্ন, বংগ বিভাজন কৰাত লৰ্ড কাৰ্জনক সহায় কৰা অসমৰ মুখ্য আয়ুক্তজনৰ নাম কি? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে জন ব্যামফিল্ড ফুলাৰ। পৰৱৰ্তী প্ৰশ্ন, বংগ বিভাজনৰ আঁচনিখন কোনে তৈয়াৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হৈছে এণ্ড্ৰু ফ্ৰেজাৰে। পৰৱৰ্তী প্ৰশ্ন, বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিল? আৰু ইয়াৰ উত্তৰ হৈছে ভাগ কৰা আৰু শাসন কৰা। পৰৱৰ্তী প্ৰশ্ন, ৰিজলি পেপাৰ কি? আৰু ইয়াৰ উত্তৰ হৈছে লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব ৰিজলিৰ লগত বংগ বিভাজন সম্পৰ্কে গ্ৰহণ কৰা এক প্ৰস্তাৱ, যাক মাইনুট অন টেৰিটৰিয়েল ৰিডিষ্ট্ৰিবিউচন ইন ইণ্ডিয়া বা ভাৰতৰ আঞ্চলিক পুনৰ্গঠন প্ৰস্তাৱ বুলি জনা যায়। আৰু এই প্ৰস্তাৱটো ভাৰত সচিব ৰিজলিয়ে প্ৰকাশ কৰাৰ পিছত এই প্ৰস্তাৱক ৰিজলি পেপাৰ বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, বংগভংগ প্ৰস্তাৱত অনুমোদন জনোৱা ভাৰত সচিবজনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে জন ব্ৰডৰিক। হয়, জন ব্ৰডৰিকে বংগভংগ প্ৰস্তাৱত অনুমোদন জনাইছিল আৰু তেওঁ আছিল সেই সময়ৰ ভাৰত সচিব। পৰৱৰ্তী প্ৰশ্ন, বংগ বিভাজনৰ পৰিকল্পনা কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হৈছে 1905 চনৰ 16 অক্টোবৰ তাৰিখৰ পৰা বংগ বিভাজনৰ পৰিকল্পনা কাৰ্যকৰী কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, বংগভংগৰ পৰিকল্পনা চৰকাৰীভাৱে কি তাৰিখে প্ৰকাশ কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হৈছে 1905 চনৰ 19 জুলাই তাৰিখে। পৰৱৰ্তী প্ৰশ্ন, সঞ্জীৱনী পত্ৰিকা নামৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল? আৰু ইয়াৰ উত্তৰ হৈছে কৃষ্ণ কুমাৰ মিত্ৰ। পৰৱৰ্তী প্ৰশ্ন, হে বংগজননী স্বৰ্ণপ্ৰসৱিনী এই গীতটিৰ ৰচক কোন? আৰু ইয়াৰ উত্তৰ হৈছে মুকুন্দ দাস। হয়, মুকুন্দ দাসে হে বংগজননী স্বৰ্ণপ্ৰসৱিনী গীতটি ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান এই গীতটিৰ ৰচকগৰাকীৰ নাম কি? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। পৰৱৰ্তী প্ৰশ্ন, বংগৰ অংগছেদ নাটকখনৰ নাট্যকাৰগৰাকীৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে অমৰেন্দ্ৰনাথ দত্ত। পৰৱৰ্তী প্ৰশ্ন, মীৰ কাছিম নাটকখনৰ নাট্যকাৰগৰাকীৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে গিৰীশ ঘোষ। হয়, গিৰীশ ঘোষ হৈছে মীৰ কাছিম নামৰ নাটকখনৰ নাট্যকাৰ। পৰৱৰ্তী প্ৰশ্ন, চিৰাজউদ্দৌলা নামৰ নাটকখনৰ নাট্যকাৰগৰাকীৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে গিৰীশ ঘোষ। হয়, গিৰীশ ঘোষে মীৰ কাছিম আৰু চিৰাজউদ্দৌলা নামৰ নাটক দুখন ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, পলাশীৰ প্ৰায়শ্চিত্ত নামৰ নাটকখনৰ নাট্যকাৰগৰাকীৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে ক্ষীৰোদ প্ৰসাদ। পৰৱৰ্তী প্ৰশ্ন, চাব্বাছ বাঙালী নামৰ নাটকখনৰ নাট্যকাৰগৰাকীৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে অমৃতলাল বসু। হয়, অমৃতলাল বসুৱে চাব্বাছ বাঙালী নামৰ নাটকখন ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, বংগ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাতাগৰাকীৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। হয়, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে বংগত জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, বংগ জাতীয় বিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হয়? আৰু ইয়াৰ উত্তৰ হৈছে 1905 চনৰ 6 আগষ্টত। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।